ধৰ্ম পৃথিৱী সংবাদ ছবি হৌন কবদতি সুত কহিবাই সিহে কথা জাতয় আছে কৃষ্ণৰ চৰিত্ৰ তাহাৰু কহিবা কথা কৃষ্ণ পাদ পংকজৰ যিটো মধু পিয়ে প্ৰতিনিত অহন্তয়া লাপ ব্যৰ্থ আয়ুষ্যয় কৰে মাত্ৰ তোমাক মানিলো এহি জানি তুমি মহাভাগৱত কৃষ্ণ কথা অমৃতক পিয়ায়ু আমাক মহামানি শৌনককে প্ৰমুখ কৰি ঋষি সমস্তই হুতক প্ৰশ্ন কৰিছে। এতিয়া নৈমিষাৰণ্যত ২৮০০ সহস্ৰ ঋষিয়ে হুতৰ শ্ৰীমুখৰ পৰা মহাভাগৱত কথা শ্ৰৱণ কৰি আছিল। সেই পৰম মংগলময় শাস্ত্ৰ মহাভাগৱতৰ শ্ৰৱণ কৰি থকা কালছোৱাতেই শৌনককে আদি কৰি প্ৰমুখ্য কৰি ঋষি সমস্তই হুতক প্ৰশ্ন কৰিলে আৰু হুতক অনুৰোধ কৰিলে যে কৃষ্ণৰ চৰিত্ৰ তথা লীলা কথা আমাক শ্ৰৱণ কৰোৱা, যে তাহাৰু কহিবা কথা কৃষ্ণপাদ পংকজৰ যিটো মধু প্ৰিয়ে প্ৰতিনিত। গতিকে কেৱল কৃষ্ণ কথাই নহয়, সেই পৰম বৈষ্ণৱৰ কথাও কবলৈ কৈছে, যি প্ৰতিনিতে ভগৱন্ত শ্ৰীকৃষ্ণৰ মধুপান কৰে, চৰণ পংকজৰ মধুপান কৰে। অৰ্থাৎ ভগৱন্তৰ এক অমূল্য ভকত, এজন অমূল্য ভকত, আৰু সেই ভগৱন্তৰে লীলা কথা শ্ৰৱণ কৰোৱাবৰ কাৰণে শৌনকাদি ঋষিয়ে হুতক অনুৰোধ কৰিছে আৰু কৈছে যে অসন্ত সকলৰ সৈতে আলাপ কৰাটো অতি ব্যৰ্থ কথা, কাৰণ অসন্ত লোকে কেতিয়াও জ্ঞান মাৰ্গত লৈ ধাবিত নহয় বা জ্ঞান মাৰ্গৰ কথা আলোচনা নকৰে। গতিকে অসন্ত সকলৰ লগত কথা পতাটো এক ব্যৰ্থতা। গতিকে আপোনাৰ দৰে সন্ত মহামানী ওচৰত আমি মহাভাগৱত শ্ৰৱণ কৰিছো, এই বুলি শৌনকাদি ঋষি সমস্তই হুতক ভগৱন্তৰ লীলা কথা আৰু ভগৱন্তৰ অমূল্য ভকতৰ লীলা কথা শ্ৰৱণ কৰোৱাবৰ বাবেই অনুৰোধ জনাইছে। পৰীক্ষিত নৃপবৰ কহিও চৰিত্ৰ যত নাহিকে ভকত তাংক তুল আতেহে শুনিবে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা কৰৈ দুয়ো পাতক নিৰ্মূল যিটো পৰীক্ষিত নৃপ জিনীলন্ত জম্বুদ্বীপ একলে কৰিয়া মহাগহ
বান্ধিলন্ত ধৰ্ম সেতু মহাৰাজা কিবা হেতু ও কৰিলন্ত কলি নিগ্ৰহ। এতিয়া সুতে শৌনকাদি ঋষি সমস্ত কৈছে যে আমি কৃষ্ণৰ এজন অমূল্য ভকত, অতুলনীয় ভকত পৰীক্ষিত সম্পৰ্কে আপোনাসৱৰ আগত দাঙি ধৰিবলৈ লৈছো। গতিকে সেই ৰাজা পৰীক্ষিতে কেনেদৰেনো জম্বুদ্বীপত ৰাজ্য শাসনভাৰ গ্ৰহণ কৰি ধৰ্মৰ সেতু বান্ধিছিল আৰু কলি নিগ্ৰহ কৰিছিল, কলিৰ প্ৰভাৱৰ পৰা কেনেদৰেনো ধৰ্ম ৰক্ষা কৰিছিল, সেই বিষয়ে এতিয়া সুতে ঋষি সমস্ত কৈছে। আৰু সুতে কৈছে যে বিষ্ণু বৈষ্ণৱৰ কথা যিজনে শ্ৰৱণ কৰে, অৰ্থাৎ বিষ্ণুৰ কথা শ্ৰৱণ কৰাৰো কথা কোৱা হৈছে, আৰু বৈষ্ণৱৰ কথাও যদি শ্ৰৱণ কৰা হয়, তেতিয়া সেই দুয়োজনৰ কথা শ্ৰৱণ কৰাৰ প্ৰভাৱতি মানুহে সমস্ত পাপৰ পৰা মুক্তি লাভ কৰিব পাৰে বুলি আজি এই মহান ভাগৱতে আমাক সিদ্ধান্ত দিছে। হুয়া মহা হিষ্ট শান্ত কিবা হেতু তেজিলন্ত তৰুণ কালতে প্ৰাণ তথা পাইলা ৰাজা যেন গতি কহিও ক মহামতি আহমাতঃ মস্তে তান কথা কহিবা কলৈলে তথা শুনি শৌনক কথা অভিমন্যু পুত্ৰৰ চৰিত্ৰ উত্তৰৰ জীউ ধন্যা ইৰাৱতী নামে কন্যা বিবাহকো ৰীলা পৰিহিত। গতিকে শৌনকাদি ঋষি সমস্তই সূত্ৰক পুনৰ কৈছে যে পৰীক্ষিত ৰজাইনো কিয় তৰুণ কালতে মানে ডেকা কালতে অল্প বয়সতে নিজৰ প্ৰাণ ত্যাগ কৰি বৈকুণ্ঠগামী হল, কেনেদৰেনো তেওঁ পৰম মুখ্য সাধন লাভ কৰিলে, সেই বিষয়ে আজি শৌনকাদি ঋষি সমস্তই সুতক প্ৰশ্ন কৰিছে। আৰু সেই সুতেও শৌনককে প্ৰমুখ্য কৰি ঋষিসকলক তেওঁলোকৰ সংশয় দূৰ কৰাইছে যে কৈছে অভিমন্যুৰ পুত্ৰ পৰীক্ষিতে ইৰাৱতী নামেৰে কন্যাক বিবাহ কৰালে। ও ৰাম জনমে জয় আদি কৰি উপজিলা পুত্ৰ চাৰি কৰিলন্ত অশ্বমেধ তিনি যাহাৰ যজ্ঞত আহি প্ৰত্যেক দেৱতা ৰাখি লৈলা ভাগ পূজা ভিন্ন কৃষ্ণৰ চৰণে চিত নামে হে মধুৰ গীত সদায় নচাৰে হৰি ৰখে সন্তৰ সংগতি নীতি বাঢ়ে ভকতিত প্ৰীতি ও জগত ব্যাপিল যাৰ যশে ৰাম পুত্ৰৱতে পালি প্ৰজা
एहि मते महाराजा और राम आशा हबे हस्तिनापुरत प्रवेशिला घूरकुली हेन শুনি মহাবলী ও হৰধনু ধৰিলা ক্ৰোধাত এ ৰাম মৃগেন্দ্ৰ পৰাক্ৰম শ্যাম সাৰি তুৰংগম জুৰি ৰথে চৰিলন্ত তাতে বহুবিধ বাদ্য বাজে হয় হস্তি সামৰাজে কৰিলা প্ৰয়াণ নৰ নাথে ও ৰাম বৰিল যতেক নৃপ জিনিলন্ত জম্বুদ্বীপ লৈলা সাধি সবে কৰ ভাৰ কৃষ্ণ অৰ্জুনৰ কীৰ্তি গাৱে শুনি বাঢ়ে প্ৰীতি দেন্ত তাক বস্ত্ৰ অলংকাৰ হুয়া দেৱ তাৰ দেৱ পাণ্ডৱক কৰা সেৱ সুহৃদহা ৰথি হুয়া সখী কটু বিৰাসন কৰি হাতত খৰ্গক ধৰি নিদ্ৰাৰি থাকা ৰাতি ৰখি এ ৰাম কৃষ্ণৰ বৰ্ণাৱে যশ বাঢ়ি যায় প্ৰেমৰ ৰস পুলকে শৰীৰ ঝৰৈ নিৰহ নাই ৰাত্ৰি বিষয়ত কৃষ্ণ পদ পংকজত কৰন্তভ কোটি মহাধীৰ ও ৰাম শুনিও শৌনক পাছে এক ভৰি মাত্ৰ আছে বৃক্ষৰূপী ধৰ্ম মহাভাগ মাৰে কুলি দণ্ড লয়া অনন্তৰে পাইল গুয়া ধেনু ৰূপী পৃথিৱীক লাগ গতিকে ৰাজা পৰীক্ষিতে জম্বুদ্বীপত ৰাজকাৰ্য সম্পাদন কৰি আছিল সমস্ত নৃপতিকে যুদ্ধত পৰাভূত কৰি পৰীক্ষিতে এই সমস্ত জম্বুদ্বীপৰ তেওঁ নৃপতি হল আৰু তাৰ পাছত পুত্ৰবধ ভাবে সমস্ত প্ৰজাক ৰাজা পৰীক্ষিতে মৰম কৰিবলৈ ললে সুশাসন কৰিবলৈ ললে আৰু ভগৱন্ত কৃষ্ণৰ কথা শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে পৰীক্ষিতে নিজৰ জীৱন অতিবাহিত কৰিবলৈ ধৰিলে আৰু তেওঁৰ সুখ শান্তি সমৃদ্ধ ৰাজ্যত দুৰাচাৰ কলিৰ প্ৰৱেশৰ উমান পাই পৰীক্ষিত অগ্নিশৰ্মা হৈ উঠিল এতিয়া শৌনকাদি ঋষি সমস্তক এই কথা খুটে বৰ্ণনা কৰি আছে কি কৈছে চাওক যে শুনিও শৌনক পাছে এক ভৰি মাত্ৰ আছে বৃক্ষৰূপী ধৰ্ম মহাভাগ মাৰে কলি দণ্ড লয়া অনন্তৰে পাইল গয়া ধেনুৰূপী পৃথিৱীক লাগ গতিকে ধেনুৰূপী পৃথিৱীৰ যি চাৰিটা ভৰি সেই চাৰিটা ভৰিৰ তিনিটা ইতিমধ্যে ভাগিছে আৰু সেই তিনিটা ভৰি ভগাৰ পাছতো 4 নম্বৰ ভৰিটোত কলিয়ে দণ্ডৰে প্ৰহাৰ কৰি আছে আৰু তেনে অৱস্থাতে ধেনুৰূপী পৃথিৱী পৰম শোকত ম্ৰিয়মান হৈছে আৰু সেই শোক দেখি ধৰ্মই বৃক্ষৰূপী ধৰ্মই ধেনুৰূপী পৃথিৱীক প্ৰশ্ন কৰিছে কেনে ধৰণৰনো প্ৰশ্ন কৰিছে সেই কথাও উল্লেখিত হৈছে
মনত পৰম দুখ লুটকে তিতিল মুখ দেখি ধৰ্মে পুচন্ত ভূমিক কিহক মনত ক্লেশ ভৈলা হাবি বৰ্ণ বেশ কৰিছা ক্ৰন্দন দেৱী কি একে ভৰি ফুৰা ভ্ৰমি মুকে লাগি কান্দা তুমি খেদ কৰা কিবা আপোনাক ক্ষুদ্ৰ হবে হৈবে ৰাজা পিৰিবে অনাথ প্ৰজা মিলিবে কলুকতবি পাক ও ৰাম হে মাৱ বসুমতী ঈশ্বৰ কৃষ্ণক প্ৰতি কিবায়ন হোচ কৰা তুমি ধৰি যিটো অৱতাৰ কৰিলা তোমাৰ ভাৰ তানে কৰ্ম স্মৰি কান্দা তুমি যাহাৰ চৰিত্ৰ চাই মুকুতি কুবিৰম্বই হেন কৃষ্ণ ভৈলা নিশ্চিত শৰীৰ বিৰহে ভূমি ভৈলা ক্ষীণ দেহা তুমি কিবা তাতে পুষ্ট নুহিচিত ৰাম তোমাৰ সৌভাগ্য জীৱা কালে সৰিলে কিবা কহিও দোষৰ বৃত্তান্ত ধৰ্মৰ বচন শুনি বসুমতী মনে গুণি কান্দি কান্দি টাংক বুলিল গতিকে সেই শোকাকুল হৈ থকা কান্দি থকা ধেনুৰূপী পৃথিৱীক ধৰ্মই প্ৰশ্ন কৰিছে যে তুমি মোৰ কাৰণে কান্দিছা নে ভগৱন্তৰ বিয়োগত মহাপ্ৰয়াণত শোকস্তব্ধ হৈ তুমি কান্দিছা তুমি কি কাৰণেনো আজি এনেদৰে শোকাকুল হৈ পৰিছা যি ভগৱন্তই তোমাৰ ওপৰত হোৱা অত্যাচাৰ নিৰ্মূল কৰিবৰ কাৰণে যুগে যুগে অৱতাৰ ধাৰণ কৰে সেই ভগৱন্তৰ মহাপ্ৰয়াণত তুমি শোক কৰিছা নেকি সঁচাকৈ আজি তোমাৰ সৌভাগ্যখিনি যেন কালে হৰি নিলে ভগৱন্ত কৃষ্ণ আজি আমাৰ মাজৰ পৰা মানে ধৰা ধামৰ পৰা বৈকুণ্ঠলৈ মহাপ্ৰয়াণ কৰিলে গতিকে ধৰ্মৰ এনে বচন শুনি কান্দি কান্দি বসুমতীয়ে কিনো উত্তৰ দিছে চাওক আপুনি জানা বাপ কি কহিবু হৃদি তাপ গোবিন্দেৱন চিত হৈল লোক কৰি মুত নানা খেৰি প্ৰাণ কৃষ্ণ গৈলা এৰি সিহেতু ন সন্দেহ মোৰ শোক ব্ৰহ্মা আদি দেৱলোক তপস্যান্তোক আমাক কটাইছে দেৱী মাৱে হেন লক্ষ্মী হব এৰি
হুয়াচৰ নৰ চেৰি নিতান্ত পূজন্তে যাৰ পাৱে অৰুণ পংকজ পাৱ পৰশে উল্লাসে গাৱ মুখ্যটো অধিক মিলৈ সুখ হেন বন্ধু কৃষ্ণে মোক গৈল তেজি নিজ লোক কি কহিবু বিৰহৰ দুখ গতিকে ধেনুৰূপী পৃথিৱীয়ে বৃক্ষৰূপী ধৰ্মক মহা শোকাকুল হৈ এই কথাখিনি কৈছে যে যি ভগৱন্তৰ চৰণ স্পৰ্শ হোৱা কৰাৰ লগে লগে মুক্তিতকৈও পৰম সাধন লাভ কৰোঁ মুক্তিতকৈও অধিক পৰম সুখ লাভ কৰোঁ ব্ৰহ্মা আদি দেৱগণেও যি ভগৱন্তক একান্ত চিত্তে প্ৰাৰ্থনা কৰে ভজনা কৰে সেই পৰম কৃষ্ণ আজি মোৰ এই ধৰাধামৰ পৰা নিজ বৈকুণ্ঠ ধামলৈ গুচি গ'ল গতিকে তেওঁৰ এই বিয়োগৰ বিৰহৰ দুখত মোৰ প্ৰাণ ফুটি চকুলো নিগৰিছে এই বুলি কৈ ধেনুৰূপী বসুমতীয়ে হুকাহুকে কান্দিবলৈ ধৰিছে ইয়াৰ পিছতনো কি কৈছে চাওক ও ৰাম পদ্মজব বজ্ৰধ্বজে অঙ্কুশয় অঙ্কিত খুজে ভৈলো মই আতি অলঙ্কিত ও ৰাম স্বৰ্গতুই অধিক আতি মুহুৰেহে ভৈলা খ্যাতি ভৈলো মই মহাকীট কৃত ৰোমাঞ্চিত ভৈল গাৱ বাঢ়ি গৈল গৰ্ব ভাৱ প্ৰভু তল ভিলো মহামান নহহিলাই অহংকাৰ কৰি মোক পৰিহাৰ ভৈলন্তবান ধভয়ন্তৰ ধান অনেক দুৰ্জন ৰাজা হাজিয়া প্ৰাৰম্ভে ৰজা মহন্তকো কৰে অপকাৰ অসংখ্যাত ঔক্ষহিনী সংহৰিলাৰণে যিনি খণ্ডিলায়া মাৰ মহাভাৰ যিহেতু নিৰ্ভয় মনে বাপ তুমি ত্ৰিভুৱনে চাৰি ভৰি ভ্ৰমিলায়া পুনে হেন মহা উপকাৰী প্ৰভু গৈল প্ৰাণে মৰি ধৰি বুঢ়ী দয় কোন গুণে ৰাম সত্য ভামাই আদি কৰি যতে ক সুন্দৰী নাৰী কটাই ক্ষতে গৰ্ব হুৱে হত কোন স্ত্ৰী আছৈ হেন সহিহে বিৰহ টান হেন সেইটো নতু দেখো ত্ৰৈলোকত যাৰ পদ চিহ্ন পাই ৰোমাঞ্চিত ভৈল কাই সিয়নে কেনে দেখি হৃদয়ে হেন প্ৰভু ভৈলা তেজি শোক সাগৰত মজি মৰু হেৰা প্ৰভু ৰবীৰ
গতিকে সেই পৰম কৃষ্ণৰ বিয়োগৰ কথা কৈ কৈ স্মৰণ কৰি কৰি আজি ধৰিত্ৰীয়ে শোকত নিয়মান হৈছে বাৰে বাৰে ভগৱন্তৰ স্মৃতিয়ে যেন তেওঁক শোকাকুল কৰি তুলিছে যি ভগৱন্তই দুষ্টক দমন কৰি শান্তক পালন কৰি এই ধৰাধামৰ ভাৰ হৰণ কৰিছিল ধৰাধামত হোৱা যি প্ৰভাৱ উৎপাত সেই প্ৰবল উৎপাতক মৰিখন কৰি যি ধৰিত্ৰীক শান্তি প্ৰদান কৰিছিল সেই ভগৱন্তৰ বৈকুণ্ঠ প্ৰয়াণৰ কথা স্মৰণ কৰি আজি বসুমতীয়ে বাৰে বাৰে কান্দিবলৈ ধৰিছে ও ৰাম পৰম সুন্দৰ বেশ দৰ্শনে হৰৈ ক্লেশ মুখ্য তুই অধিক মিলৈ সুখ নয়ন পংকজ পাখি শুনা খাই অত হাঁহি দুনাই নেদে সিবু সিটো মুখ লোকৰ অনৰ্থ হেতু পাপী কলি ধুমকেতু তোমাৰ ভাঙিলা তিনি পাদ আতয় আমি অনুশোচ তপভূত দায়া শোচ ও সমস্তকে কৰিলাই উচ্চাদ ৰাম তোমাকে চিন্তু মনে সিটো প্ৰভু ত্ৰিভুৱ অভিহনে কেন মতে বৰ্তিবু সম্প্ৰতি এহি বুলি নমাই মাথ হা কৃষ্ণ প্ৰাণনাথ ডাকিয়া কান্দিলা বহু মতি এ ৰাম ধৰাইলো তকবহে ধৰ্মৰো হৃদয় দহে কৰিলন্ত বিলাপ লগতে কৃষ্ণ গুণ সুমৰন্তে কান্দি কান্দি দুয়ো হন্তে থাকিলাত থাতেহি মতে গতিকে এইদৰেই বসুমতীয়ে পৰম শোকাকুল হৈ ধৰ্মৰ আগত সমস্ত তেওঁৰ দুখৰ কাৰণ বৰ্ণনা কৰিলে এতিয়া কলিয়ে সেই ধেনুৰূপী পৃথিৱীৰ তিনিটা ভৰি ইতিমধ্যে ভাঙিছে শেষৰটো ভৰিটো লাঠিয়ে কোবাই আছে গতিকে তেনে পৰিস্থিতিতে আজি পৃথিৱীয়ে কৃষ্ণ বিয়োগত শোকাকুল হৈ শুকাই কান্দিবলৈ ধৰিছে ইয়াৰ পাছতনো ৰাজা পৰীক্ষিতে কেনেদৰে কলিৰ নিগ্ৰহ কৰি ধৰ্মৰ সেতু বন্ধন কৰিব সেই কথাও মহাভাগৱতত অতি প্ৰাঞ্জলভাৱে বৰ্ণিত হৈ আছে কিন্তু আজি আমি আপোনা খবৰ পৰা বিদায় মাগিব বিচাৰিছো এই মহান শাস্ত্ৰভাগী আলোচনা আপোনা খবৰ আগত দাঙি ধৰোতে আমি হেন অধমৰ অনেক অপৰাধ হ'ব পাৰে সহস্ৰ অপৰাধখিনি আপোনা খবৰ কিংকৰ বুলিয়ে যাতে মৰিখন কৰে সেই প্ৰাৰ্থনাৰে আজিলৈ মই বিদায় মাগিছো কৃষ্ণ